আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ৰেচিপি। গতিকে এই ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কয়লাৰ মাংস আৰু জালুকৰ এটা ৰেচিপি। মই মাংসখিনিৰ কাৰণে 3টা আলু, 2টা পিঁয়াজ আৰু আদা নহৰু পেষ্ট অলপ লৈ লৈছোঁ। প্ৰথমতে কেৰাহীখনত অলপ তেল দিম। তেলখিনি গৰম হোৱালৈ আমি বাট চাব লাগিব, কাৰণ যদি তেলখিনি ভালদৰে গৰম নহয় তেতিয়া তেলটো অলপ কেঁচা কেঁচা গোন্ধাই থাকে আৰু তেতিয়া চব্জিখিনিও অলপ গোন্ধায়। তেলটো গৰম হোৱাৰ পিছত আমি তাত পিঁয়াজ দি দিম আৰু পিঁয়াজখিনি যেতিয়ালৈকে অলপ ভালদৰে মৰি নাযায় তেতিয়ালৈকে আমি পিঁয়াজখিনি অলপ ভাজি ল'ম। দেশৰ সমস্যা যিহেতু বেয়াই, চাৰিওফালে বেমাৰ আজাৰে হৈ আছে, সেইটো কাৰণে ভাবিলোঁ আজি মাংস অকণ জালুকেদিয়ে বনাওঁ। সেইটো কাৰণে মই ইয়াত জলকীয়াও বেছি ইউজ নকৰোঁ, কাৰণ জালুকটোৱে জ্বলা হয়। মই ইয়াত অকল শুকান জলকীয়া 2টা দিছোঁ। আৰু এতিয়া ইয়াত মই দিম আদা নহৰুৰ পেষ্ট। আৰু আদা নহৰু পেষ্টখিনি মই পিঁয়াজৰ লগত অলপমান ভাজি ল'ম 2 বা 3 ছেকেণ্ডমান, যেতিয়ালৈকে আদা নহৰু আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা নিচিনা হৈ নাযায় তেতিয়ালৈকে মই এইখিনি অলপ ভাজিম। আৰু মই তেলতে হালধি দি দিছোঁ, কাৰণ হালধিটো তেলত দিলে ভালদৰে ৰংটো উঠে। আৰু ইয়াত মই এতিয়া এড কৰিছোঁ জিৰা গুড়ি অলপ, ধনিয়া গুড়ি অলপ আৰু ৰেড চিলি পাউডাৰ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ভাজি ল'ম যেতিয়ালৈকে মছলাটোৱে অলপমান তেলটো এৰি নিদিয়ে। আৰু ইয়াত এতিয়া মই এড কৰিম কেঁচা মাংসখিনি, কাটি থোৱা মাংসখিনি। আৰু মাংসখিনি ভালদৰে লৰাই ল'ম যাতে মছলাখিনি গোটেই মাংসখিনিত মিলি যায়। আৰু যেতিয়া মাংসখিনি গোটেই মছলাখিনিৰ লগত মিলি যাব তেতিয়া মাংসখিনি সিজিবৰ কাৰণে গাপ দি পেলাই ঢাকি থ'ম, খুব বেছি 15 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত। মাজে ঢাকনখন আঁতৰাই এবাৰ দুবাৰমান লৰাই দিব যাতে মাংসখিনি তলত লাগি নধৰে। তাৰপিছত পুনৰ আকৌ ঢাকনখনেৰে ঢাকি দিব। চাব মাংসটো একেবাৰে যাতে সিজি নাযায়। এয়া দেখিছে, মই দুবাৰমান মাংসটো লৰোৱাৰ পিছত পুনৰ ঢাকনখন মাৰি দিছোঁ আৰু অলপ সিজিবৰ বাবে। যেতিয়া মাংসটো আধা সিজিব তেতিয়া আমি তাত কাটি থোৱা আলু দি দিম আৰু ভালদৰে মিক্স কৰি ল'ম আলুখিনিৰ লগতো, যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। আৰু তাৰপিছত আমি পুনৰ মাংসখিনি ঢাকি থ'ম। আলুখিনি অলপ সিজাৰ পিছত তাত পানী এড কৰি দিম। আৰু পানী মই ইমান নাৰাখোঁ, আলুটো অলপ সিজিবৰ কাৰণেহে মই পানীখিনি দিছোঁ, যাতে মই আলুটো ভাঙি মাংসখিনি গ্ৰেভি কৰি দিব পাৰোঁ। আলুখিনি যেতিয়া সিজি যাব তেতিয়া মই পানীখিনি একেবাৰে কমাই দিম, কাৰণ মই মাংসটো গ্ৰেভিহে বনাম। এয়া দেখিছে, মাংসখিনি পানী শুকাই গৈছে আৰু ৰংটো বহুত ধুনীয়া আহিছে। এতিয়া আমি ইয়াত জালুকৰ গুড়ি এড কৰি দিম। আপোনালোকে জালুকটো নিজৰ হিচাপত দিব, কিমান জ্বলা আপোনালোকে খাব পাৰে। মই জালুকো বেছি নিদিওঁ, কাৰণ সৰু ল'ৰা এটা আছে, সি ইমান জ্বলা খাব নোৱাৰিব। সেইটো কাৰণে মই জালুক অকল 2 চামুচেই দিছোঁ। 2 চামুচেই জ্বলা হৈ যাব বহুত, কাৰণ জালুকখিনি ঘৰৰ জালুক হয়। আৰু এতিয়া এইখিনি ভালদৰে লৰাই মই খুব বেছি 1 মিনিটমানৰ কাৰণেহে থ'ম, কাৰণ জালুকখিনি বেছি দেৰি ভাজি থাকিলেও তাৰ জালটো নাইকিয়া হৈ যাব।
উতল আহি গ'ল মাংসখিনি। এতিয়া মই এইখিনি ইমানতে বন্ধ কৰি থ'ম। আৰু আজি মই আপোনালোকক এটা চাটনি দেখাম বুলি ভাবিছোঁ। ইয়াত মই লৈছোঁ নৰসিংহ, মুছন্দৰী, তাৰপিছত লৈছোঁ বিহ জলকীয়া, তাৰপিছত নহৰু আৰু আদা। আচলতে চাটনিখিনিত আৰু এটা বস্তু লোৱা হৈছিলে যিটো আপোনালোকক দেখুৱাবলৈ পাহৰি গ'লোঁ। মই ইয়াত শুকান মাছ কেইটামান তেলত অকণমান গৰম কৰি সেই মছন্দৰী, নৰসিংহ সেই গোটেইখিনিৰ লগতে একেলগতে মিক্সাৰত পিচি লৈছিলোঁ। আৰু এয়া চাওক, আমাৰ চাটনি ৰেডি। আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি খাই চাব, বহুত ভাল লাগে খাই। আপোনালোকেও হয়তো ভাল পাব খাই, কাৰণ নৰসিংহ, মছন্দৰী খাই বেয়া পোৱা মানুহ কোনো নায়েই। সেইটো কাৰণে আপোনালোকেও ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।